নমস্কাৰ পাব্লিক লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল দেখত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু যাৰ পৰিপ্ৰেক্ষিতত পুনৰ জাৰি কৰা হৈছে নতুন এছঅপি আৰু নতুন এছঅপিত পুনৰবাৰ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু এই বিষয়টোক লৈ সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব দেখত পুনৰ মূৰ দাঙি উঠিছে কৰোনাই আহি গ'ল কোভিডৰ নতুন এছঅপি দেখত পুনৰ মূৰ দাঙি উঠিছে কৰোনাই দিল্লীত ঊৰ্ধ্বগামী কৰোনাৰ সংক্ৰমণ বৰ্ধিত সংক্ৰমণৰ বাবে জাৰি কৰা হৈছে নতুন নীতি নিৰ্দেশনা শিক্ষানুষ্ঠানত কোভিড পজিটিভ পালেই বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে বিদ্যালয়ত শিক্ষক আৰু শিক্ষাৰ্থী সকলোৱে পৰিধান কৰিব লাগিব মাস্ক লগতে পালন কৰিব লাগিব সামাজিক দূৰত্ব বন্ধুসকল আপোনালোকে নিশ্চয়তে বুজি পাইছে দেখত পুনৰ মহামাৰী কৰোনা ভাইৰাছে মূৰ দাঙি উঠিছে যাৰ পৰিপ্ৰেক্ষিতত দিল্লীত জাৰি কৰা হৈছে নতুন এছঅপি আৰু নতুন এছঅপিত কোৱা হৈছে যে সকলোৱে পালন কৰিব লাগিব সামাজিক দূৰত্ব লগতে সকলোৱে মাস্ক পৰিধান কৰিব লাগিব আৰু কৈছে যে যদি কোনো বিদ্যালয়ত কোভিড পজিটিভ ওলায় তেনেহ'লে লগে লগেই সেইখন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে